বিজেপিৰ প্ৰত্যাহ্বান হ'ব পাৰে নেকি? আমি প্ৰত্যাহ্বান হ'ব বুলি আমি আশা কৰা নাই। পবিত্ৰ বড়ো ডাঙৰীয়াক আমি UPPৰ কেণ্ডিডেট হিচাপে লোৱা নাই। পবিত্ৰ বড়ো ডাঙৰীয়াক গড়েশ্বৰ সমষ্টিৰ প্ৰতিনিধি হিচাপে আমি ল'ব দিছোঁ। ট্ৰেক্টৰটো হ'ল পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰতীক। সেইটো UPPৰ নিৰ্বাচনী প্ৰতীক হিচাপে গড়েশ্বৰত হাতে নধৰে। সেইকাৰণে আমি গড়েশ্বৰ সমষ্টি হিচাপে সকলো ৰাইজে পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াকে ভোট দিবৰ কাৰণে সাজু হৈ আছে। হয়, গড়েশ্বৰ 44 নং গড়েশ্বৰ বিধানসভা সমষ্টিৰ কাৰণে আমাৰ দলীয় প্ৰাৰ্থী শ্ৰীযুত পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়া তেখেতৰ হৈ পেলাই মই বিভিন্ন ঠাইত ইতিমধ্যে নিৰ্বাচন প্ৰচাৰ কৰিলোঁ ৰাতিপুৱাৰ পৰা আৰু যথেষ্ট ৰাইজৰ সঁহাৰি পাইছোঁ। কাৰণ তেখেতে আগৰ পৰা এই সমষ্টিত কাম কৰা ব্যক্তি হয়, সকলোৰে লগত পৰিচিত আছে, সকলোৱে তেখেতক বিশ্বাসত লৈছে। যোৱা 5টা বছৰ তেখেতক যিহেতু পাইছিলে, গতিকে তেখেতৰ হৈ পেলাই চবে কাম কৰিবৰ কাৰণে বা তেখেতৰ হৈ পেলাই চবে 9 এপ্ৰিলত ভোটদান দিবৰ কাৰণে ওলাই আহিব আৰু চবে এটা অপেক্ষাত আছে। যিহেতু গড়েশ্বৰ নতুনকৈ গঠিত সমষ্টি আৰু এই গড়েশ্বৰবাসীয়ে আগৰ দিনবিলাকত বহুত বিভিন্ন দিশত বঞ্চিত হৈ আছিলে। আমাৰ যোৱা 5টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন যি চৰকাৰ আছিলে, এই চৰকাৰৰ যিখিনি আঁচনি পাইছে, কিন্তু বিধায়কসকলৰ পৰা আগৰ এই সমষ্টি বা এই অঞ্চলত যথেষ্টখিনি বঞ্চিত আছিলে। সেইটো কাৰণে এইবাৰ গড়েশ্বৰবাসীয়ে নিজৰ এজন প্ৰাৰ্থী তেখেতে পাইছে। তাৰ কাৰণে কোনো দল সংগঠন পাৰ্টি নাচোৱাকৈ প্ৰাৰ্থী হিচাপে পবিত্ৰ বড়ো ডাঙৰীয়াক ইয়াত জিকাবৰ কাৰণে সাজু হৈছে। তেওঁ MP পাৰ্টিকে MLA নিৰ্বাচিত হ'লে আকৌ MLAটো ৰিজাইন বাই ইলেকশ্যন ভৱিষ্যতৰ কথাটোতো তেওঁ ক'ব নোৱাৰে। সেইটো আমাৰ দলৰ সিদ্ধান্ত। MP বাদ দিয়ে না MLA বাদ দিয়ে, সেইটো আমি দলৰ সিদ্ধান্ত ল'ম। মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ নিজৰ কাম কৰিব। আমি প্ৰমোদ বড়ো জিকিলেতো UPP হিচাপেহে জিকিব। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া হৈ বা আমি পিছত আমি দলেই সিদ্ধান্ত ল'ব যে প্ৰমোদ বড়ো ডাঙৰীয়া MP টো বাদ দিব না MLAটো বাদ দিব। গতিকে সেইটো আমাৰ সিদ্ধান্তৰ কথা। এইখন সমষ্টি নৱগঠিত অৰ্থাৎ নতুনকৈ গঠিত এইটো সমষ্টি হয় আৰু এই গড়েশ্বৰ সমষ্টি বা এই গড়েশ্বৰ অঞ্চল আগত ৰঙিয়া সমষ্টিত অন্তৰ্গত আছিলে। এই সমষ্টি আগৰ পৰা যথেষ্ট বঞ্চিত হৈ আহিছে আৰু এই সমষ্টিত যিহেতু এই অঞ্চলৰ পৰাই এজন যোগ্য ব্যক্তি আগৰ ইয়াৰ MCLA তেখেতক পাইছে। ইয়াত বিভিন্ন ৰাজনৈতিক দলৰ যিসকলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, বিভিন্ন প্ৰাৰ্থীসকলে প্ৰায়খিনি প্ৰাৰ্থীয়ে সমষ্টিৰ বাহিৰৰ হয়। সেইকাৰণে আমি ৰাইজক বুজাইছোঁ যে আপোনালোকে নিজৰ অঞ্চলৰ প্ৰাৰ্থীটোক ভোটদান কৰক, নিজৰ প্ৰাৰ্থীটোক বা অঞ্চলৰ প্ৰাৰ্থীটোক আপোনালোকে বাছি লওক, এইবুলি আমি তেখেতসকলক কৈছোঁ। আৰু এই অঞ্চলৰ শান্তি সম্পত্তি আমি আগৰ পৰা বজাই ৰাখি আহিছোঁ। 2020 চনৰ 27 জানুৱাৰীত যিটো শান্তি চুক্তি হৈছিলে, এই শান্তি চুক্তিৰ পিছত এই অঞ্চলত যথেষ্ট শান্তি পৰিৱেশত আছে আৰু এই অঞ্চল এজন যোগ্য ব্যক্তিৰ প্ৰতিনিধিৰ দিছপুৰত প্ৰয়োজন, অৰ্থাৎ MLA প্ৰয়োজন। সেইকাৰণে আমি অঞ্চলৰ ৰাইজক এইখিনি ইছ্যুটোক লৈ পেলাই আগন্তুক দিনত যাতে ৰৈ থকা কিছুমান কাম, পিছ পৰি থকা কিছুমান কাম যাতে সম্পন্ন কৰিব পাৰে, এইখিনি লৈ পেলাই আমি কাম কৰিছোঁ।